অসমত ড্ৰাগছ মাফিয়াৰ পিছে পিছে পুলিচক দৌৰা বহুত দেখিলে। এইবাৰ ডাঙৰ পৰ্দাত সেই দৃশ্যবোৰ চাবলৈ সাজু হওক, কাৰণ আৰম্ভ হ'ব লৈছে এখন ডাঙৰ যুঁজ আৰক্ষীৰ লগত। কোন জিকিব কোন হাৰিব, নে ৰিয়েল লাইফৰ নিচিনা সকলো ফুটুকাৰ ফেন হৈ ৰ'ব। নমস্কাৰ, মই দীপে স্বাগতম জনাইছোঁ জলিউড আনঅফিচিয়েলৰ এটা নতুন ভিডিঅ'লৈ। আজি আলোচনা কৰিম ব্লেক এণ্ড হোৱাইট ট্ৰেইলাৰৰ বিষয়ে। ক্লক এণ্ড ডেইলৰ বেনাৰত ৰোহিত শৰ্মাৰ প্ৰযোজনাত 24 ফেব্ৰুৱাৰী তাৰিখত মুক্তি পাব ব্লেক এণ্ড হোৱাইট। এই চলচ্চিত্ৰখনৰ পৰিচালনা ধনজিৎ দাসৰ। মুখ্য চৰিত্ৰত দেখা যাব ৰবি শৰ্মা, চিন্ময় কাকতি, স্বাগতা ভৰালী, জিৎ বৰুৱা আদিকে ধৰি কেইবাজনো নৱপ্ৰজন্মৰ অভিনেতা। কিছুদিন পূৰ্বে মুক্তি পাইছে চলচ্চিত্ৰখনৰ ট্ৰেইলাৰত আৰক্ষীক ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুঁজ দিয়া দেখা গৈছে। মাজত ৰাজনীতিৰ কথাবোৰে ট্ৰেইলাৰটোক আকৰ্ষণ কৰিছে, যদিও আচল মজা আৰম্ভ হ'ব ৰবি শৰ্মাৰ ইন্ট্ৰডিউচ হোৱাৰ পিছত। অভিনেতাগৰাকীৰ এণ্ট্ৰিয়ে যি জবৰদস্ত বেকগ্ৰাউণ্ড মিউজিকৰ সৈতে উপস্থাপন কৰা হৈছে সেয়া আকৰ্ষণীয়। চলচ্চিত্ৰখনতো ৰবি শৰ্মাক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব যে নিশ্চিত, কিন্তু আৰক্ষীৰ পক্ষত নে বিপক্ষত? আৰু যদি পক্ষত, তেন্তে ড্ৰাগছৰ শিপা উঘালিবলৈ সমৰ্থ হ'বনে? সকলোবোৰ জানিবলৈ এতিয়া মাথো অপেক্ষা 24 ফেব্ৰুৱাৰীলৈ। ধন্যবাদ।